of concerned department and other department also. Department मैं कुछ करी लाते बेवहाय माबा बाटारफ्लाइ जिन्दा बाटारफ्लाइ दोनगोन खिन्थु नै गब्लंजों थांगोन माथो ना बेवहाय आङो मोनसे दा साननाया जाबायबा बेयाव अखा हाबाथाय बिसोर थानो जायगा मोननाय नङा जुदि बै साइडथिं मोनसे अखा गोलैयो सेट बानायनो ভাৰতৰ কাৰণে আৰু বিশ্বৰ কাৰণে এটা ভাল খবৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনা আমি বড়োলেণ্ডত এটা সময়ত হেৰাই যোৱা যিবিলাক নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী বিভিন্ন অঞ্চলবিলাকৰ এৰিয়াবিলাক কনজাৰ্ভেশ্যন কৰা প্ৰটেকশ্যন কৰা কামবিলাক চলি আছে আৰু ইয়াৰে এটা ডাঙৰ পদক্ষেপ আমি আজি পুনৰ আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক এটা মুকলি কৰিবলৈ সক্ষম হৈছোঁ 316 স্কয়াৰ কিলোমিটাৰৰ বৰ্গ কিলোমিটাৰৰ এই চিকনা জহলাও নেশ্যনেল পাৰ্ক চিকনা জহলাও যেটো ফৰেষ্ট এটো সেক্ৰেট ফৰেষ্ট বুলিও কোৱা হয় এই অঞ্চলটো আজি প্ৰটেকশ্যন দিয়াৰ কাৰণে অনাগত দিনত ইয়াৰ যেটো হেৰিটেজ ইয়াৰ গছ-গছনি ইয়াৰ জীৱ-জন্তু এই সকলোকে প্ৰটেকশ্যন দিয়াৰ কাৰণে নেশ্যনেল পাৰ্ক হিচাপে এটো ৰেষ্টৰ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা আৰম্ভ কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট WTI আৰু বিভিন্ন NGO সকল একেলগে মিলি ইয়াৰ বিভিন্ন সমস্যাবিলাক ইয়াৰ বিভিন্ন চ্যালেঞ্জেছ বিলাক ষ্টাডি কৰি ৰিচাৰ্জ কৰি আৰু এই 316 স্কয়াৰ কিলোমিটাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কটো আমি অসম চৰকাৰৰে প্ৰপ'জেল দিছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটো কেবিনেটত পাছ কৰি প্লাই পিছত হিটো বাজেটতো হিটো মেনশন কৰিছে আৰু ইয়াতে আমি উল্টাপানী অঞ্চলত আমাৰ প্ৰায় 200 বাটাৰফ্লাই বিভিন্ন বাটাৰফ্লাই স্পেচিছ আছে ইয়াৰ ভিতৰত কিছুমান ইনডেঞ্জাৰ্ড স্পেচিছও আছে এই সকলক এটা মিউজিয়াম আৰু ইয়াত ৰিচাৰ্চ চেণ্টাৰ এটা আজি মুকলি কৰা হ'ব যে ইয়াত প্ৰায় 200 বিভিন্ন স্পেচিছৰ বাটাৰফ্লাই ইয়াতে পোৱা যায় খুব মানে প্ৰেচিয়াছ আৰু খুব ইম্পৰ্টেন্ট বাটাৰফ্লাই স্পেচিছ ইয়াত পোৱা যায়